গোবিনৰ ঘৈণীয়েকৰ পৰা আপোনাৰ কোনটো এই যোনটো জুলুঙত থাপ মাৰি ল'লে, থাপ মাৰি লোৱাৰ পিছত হেনো ঘৈণীয়েকক মাৰি পেলালে বোলে। মাৰি পেলোৱাৰ পিছত তাৰ ঘৰত তাৰ গোবিনৰ পিতেক আছিলে, পিতেককো মাৰি পেলালে। আজি যোনটো কাহিনী ক'ব লৈছোঁ আপোনালোকক, শুনি পেলাই মানে আপোনালোকৰ মানে ভয় মানে তামাম এটা ভয় লাগিব যদি বিশ্বাস কৰে ভূতৰ ওপৰত। আৰু এই কাহিনীবোৰ আপোনালোকক মই সদায় কওঁ, মোৰ প্ৰত্যেকটো ভিডিঅ'ত কওঁ যে কাহিনীখিনি মোৰ নহয়। মই যোনখিনি শ্বৰ্টছ দিওঁ, যোনখিনি লং ভিডিঅ' দিওঁ, এটা কাহিনীও মোৰ নহয়। এই কাহিনীবোৰ মোলৈ ইনষ্টাগ্ৰামত পঠিয়াই মোৰ ছাবস্ক্ৰাইবাৰসকলে, মোৰ ফলোৱাৰসকলে, মই অকল মাত্ৰ আপোনালোকৰ আগত প্ৰকাশ কৰোঁ। আৰু বিশেষকৈ কাহিনী নিজে কৈ ভাল পাওঁ, নিজে শুনিও ভাল পাওঁ আৰু লোকক শুনাই ভাল পাওঁ। বাকী আপোনালোকৰ যদি এনেকুৱা কিবা ষ্টৰি আছে মোকো দিব পাৰে, মই আপোনালোকৰ ষ্টৰিখিনি প্ৰকাশ কৰিম। আৰু ৰাইজ এতিয়াই কৈ লৈছোঁ, বহুত বিশ্বাস কৰে নকৰে মই নাজানো, আৰু মই বিশ্বাস কৰোঁ নকৰোঁ সেইটো মই নিজে গম নাপাওঁ। কিন্তু কাহিনীখিনি লোকৰ, আৰু এতিয়া এইখিনি কিমান সত্য কিমান মিছা মই নাজানো। হ'ব পাৰে কোনোবাই মোক সাধু কথা কৈ এনেই ভাল লগাবলৈ এনেকৈ মেছেজ কৰি থ'ব পাৰে, কাহিনীখিনি পঠিয়াব পাৰে, তেনেকুৱা হ'ব পাৰে। নহবা কিছুমান সঁচা মানুহৰ জীৱনত ঘটি থকা কাহিনীও হ'ব পাৰে। তো আজি যোনটো কাহিনী কৈছোঁ নহয়, মানে যদি কোনোবা সৰু সৰু ল'ৰা ছোৱালী ৰাতি চাই আছে ন ভিডিঅ'টো, এনে কাটি দিবা, দিনত চাবা, মানে বহুত ভয় লগা হয়, বহুত বেছি ভয় লগা। মোৰ মানে নিজে শুনি মানে বহুত ভয় লাগি গ'ল মানে। আৰু যদি এইটো কাহিনী সঁচা হয় নহয়, কিন্তু বৰ বেলেগ এটা কাহিনী মানে। তো আহক ৰাইজ, আজিৰ এই কাহিনীটো আমাৰ ভূতৰ যোনটো আৰম্ভ কৰি পেলাওঁ। আজিৰ যোনটো কাহিনী পঠিয়াইছে ৩৫ নামৰ ভাইটি এটাই। কাহিনীটো মানে বহুত গম্ভীৰ কাহিনী মানে। আৰু সি যোনটো কাহিনী পঠিয়াইছে সিহঁতৰ গাঁওখনৰ নামটো আৰু যোনকেইজন মানুহৰ কথা ক'ম এতিয়া, মানুহকেইজনৰ নামটো ক'বলৈ মানা কৰিছে। তো সেইকাৰণে মানুহকেইজনৰ নামটো আমি ৰমেন আৰু গোবিন বুলি ধৰি লৈছোঁ। এজন নাম গোবিন, সিহঁতৰ গাঁৱৰে মানুহ মানে, নামকেইটা মানে কোৱা নাই আচল নামটো দেই। তো কৈছে সিহঁতৰ গাঁৱত মানে দুজন মানুহ আছিল মানে। ঘৰৰ অৱস্থা পাতিও ইমান ভাল নহয়, খেতি বাতি কৰি খায়, নদীত মাছ ধৰে, মাছ বিকে বজাৰত, দুয়োটাই তেনেকৈ মানে জীৱন যাপন কৰি আছিল। তাৰপিছত আপোনাৰ যেতিয়া বানপানী হয়, বানপানী হ'লেতো মাছ আহে, বৰশী পাতে নদীত, আপোনাৰ জাল বাইগে, পলহ মাৰে, তেনেকৈ মাছ চাছ বিক্ৰী কৰে। তাৰপিছত দুয়োটাই প্লেনিং লগালে যে এইবাৰ যেতিয়া আপোনাৰ পানী হ'ব, পানী হোৱাৰ পিছত যে বান পাতেতো, যে বানখন এনেকৈ পাতে, আপোনালোকে জানে নহয় বান কেনেকৈ পাতে, মানে নদীত যেতিয়া বানখন এনেকৈ পাতে, তো বানৰ পিছফালে এখন টঙি থাকে। সেই টঙিত মানে পানীটো এনেকৈ আহে ন, মাছটো এফালৰ পৰা, মাছটো মানে বানত খুন্দা খাই ওপৰলৈ গুচি যায়, এইফালে টঙিত পৰি যায়, তেনেকৈ মাছখিনি ধৰা হয়। আৰু কেতিয়াবা বানৰ তলত মাছবোৰ লাগি থাকে, কোনোবাই সাঁতুৰি গৈ তাৰ পৰা মাছখিনি এনেকৈ লৈ গুচি আহে মানে। বান পতা ছিষ্টেমটো আৰু বেলেগ মানে, বুজাবলৈ গ'লে বহুত দীঘল হৈ যাবগৈ, তো বুজি লওক মানে, সৰুকৈ বুজাই দিছোঁ। তেনেকৈ বান পাতে। তো প্লেনিং কৰিলে মানে দুয়োটাই যে আমি নদীত এবাৰ বান পাতিম। তো সেইদিনাখন মানে পূৰা পূৰ্ণিমা দে, পূৰা জোনটো পূৰা ওলাই আছে আৰু। তাৰপিছত গ'ল দুয়োটাই বান পাতিবলৈ। তাৰপিছত পাল এখন লৈ গৈছে, মানে য'ত বান পাতিছে মানে গড়া এটা আছে মানে, নদীখন তললৈ, সেই গড়াটোৰ ওপৰতে সিহঁতি টেণ্ট এটা লগাইছে মানে, আৰু ৰাতি তাতে থাকিব, ভাত পানী খাব, ৰাতি বানত মানে মাছ লাগিলে মাছ চাছ ধৰিব আৰু। তাৰপিছত আপোনাৰ যোনজন ৰমেন আছিলে, ৰমেনে মানে গোবিনে দুয়োটাই একেলগে শুইছে আৰু ৰাতি। তাৰপিছত ৰমেনে গোবিনক ক'লে যে হেৰি গোবিন তই শু, মই কি বুলি কয় মাছটো চাই আছোঁ, মাছ লাগিছে নি, মানে মাছ নিশা হৈছে আৰু, বান চান পাতি থৈছে ধুনীয়াকৈ, টেণ্টত শুই আছে, মাছ নিশা ১২টা ১টামান বাজিছে। তাৰপিছত সেই টেণ্টে মানে ৰমেনে গোবিনক কৈছে, গোবিন তই শু, মই যে নদীত কিবা মাছ চাছ লাগিছে নি মই চাই আহোঁ। তাৰপিছত গোবিনে কয় বোলে হ'ব তই যা, মই বোলে শুইছোঁ বোলে। তাৰপিছত ৰমেন গ'ল। তাৰপিছত ৰমেন যোৱাৰ পিছত এঘণ্টামান হ'ল মানে, গোবিনে চিন্তা কৰিছে এঘণ্টামান হ'ল কি কৈছে, ইমান দেৰি অহা নাই। গোবিনে মানে চিন্তা কৰিছে, আৰু দুইটা মানুহ পূৰা সাহসী মানুহ দেই ৰাইজ, ভূত প্ৰেত এইবোৰ কিবা মানুহলৈ কাৰোলৈ ভয় নকৰে মানে। তাৰপিছত ৰমেন ইমান দেৰি নহা দেখি গোবিনে চিন্তা হৈছে। তাৰপিছত গোবিনে বোলে চাই আহোঁগৈ কি আছে বোলে তলত, ইমান দেৰি কৰিছে সি। তাৰপিছত গৈ দেখিছে মানে ৰমেন কি হৈছে, ৰমেন মানে নদীৰ ছাইডত মানে কোনোবা এটা জেগাত মানে চুক এটাত মানে বেহুঁচ হৈ পৰি আছে। তাৰপিছত বানখনৰ মানে ছাইডত মানুহ এটা ৰখি আছে, মানুহটোৱে হেনো পূৰা মাছ লাগিছে নহয়, টঙি পাই এনেকৈ মাছ হেনো উলিয়াই বানখনৰ ওচৰৰ পৰা পূৰা হেনো কেঁচাই কেঁচাই খাই আছে বোলে, পূৰা কেঁচাই কেঁচাই খাই আছে। তাৰপিছত ই মানে সন্দেহ এটা হ'ল দেই, এইটো কি বস্তু বুলিব। তাৰপিছত মানে বুজি পাইছে এইটো মানে কিবা বাঘ যে মাছ খাবলৈ যায় ৰাতি, যে বাঘ নে দত, দুটা বুলি কয়, কিছুমানে বাঘ বুলিও কয়, কিছুমানে দত বুলিও কয়। চ' ই ভাবিলে এইটো নিশ্চয় কিবা এটা হ'ব। তাৰপিছত ই মানে কি কৰিলে, মানে ইটো পৰি আছে ছাইডত। চ' গোবিনীকে লাহে লাহে মানে মনে মনে গৈ পিছফালে ৰমেনৰ ওচৰলৈ গ'ল, ৰমেনক টানি টানি হেনো ওপৰলৈ আনিলে। ওপৰলৈ অনাৰ পিছত ৰমেনক পানী চানি মাৰি হেৰি কৰিলে, মানে কি খোচত আনিলে। খোচত অনাৰ পিছত মানে সুধিছে কি এইটো কি দেখিছ নে তই বোলে। তাৰপিছত ৰমেনে সাৰ পাই বোলে মই দেখিছোঁ আকৌ, বোলে মই ওচৰলৈ গৈছোঁ নহয়, পূৰা মাছ খাই আছে। তাৰপিছত মই মানে তাক দেখিয়ে বোলে, মোক সি বোলে দেখা নাই বোলে, মই তাক দেখি বোলে মই লগালোঁ, সেইখিনিতে মানে বেহুঁচ হৈ গ'লোঁ। তাৰপিছত দুইটা হেনো বোলে মাথা বেয়া। তাৰপিছত ৰমেনে গোবিনক কৈছে বোলে হেৰি এই ইয়াত নাথাকোঁ বোলে, টেঙা কাৰ পৰা হ'ব বোলে, পিছত মৰিব লাগিব, যাওঁগৈ বৈ।
তাৰপিছত গোবিন মানে অলপ টেঙৰো আছিলে মানুহটো। চ' ৰমেনক ক'লে বোলে তই যাগে যা, মই আছোঁ বোলে, মই কিবা এটা কৰি মানে মাছ কেইটামান হ'ল নিব লাগিব, কাইলৈ বজাৰত বিকিবগৈ লাগিব। চ' ৰমেনে ক'লে তই যি ক মই যাওঁ বোলে। তাৰপিছত মানে গুচি গ'ল, ৰমেন গুচি গ'ল তাৰ পৰা। চ' গোবিনে ক'লে তই গৈ থাক বোলে, মই বস্তু সামৰি লাহে লাহে গৈ আছোঁ। তাৰপিছত কি হয়, আপোনাৰ যোনটো বাঘ আৰু দ'ত হয়, তাৰ ওচৰত এটা জুলুঙা থাকে, য'ত মানে এনেকৈ আপোনাৰ যে এই মাছ ভৰোৱা, এইটো কি বুলি কয় যে পাহৰি গৈছোঁ নহয়, মাছ ভৰোৱা যোনটো এটা যে আপোনাৰ বেতৰ যে থাকে যে, তেনেকুৱা এটা থাকে মানে হেৰিৰ ওচৰত, জুলুঙা বুলি কৈছোঁ, জুলুঙা এটা থাকে। সেই জুলুঙাটোত সেই বাঘ আৰু দ'ত যোনটো বুলি কৈছোঁ, সেই তাত বোলে মাছ ভৰাই থয়। আৰু সেই জুলুঙাটো বোলে যোনে আনি থ'ব পাৰে নহয়, তাৰ হাতৰ মুঠিত মানে সেই দ'তটো আহি যাব মানে। সেই জুলুঙাটো যদি যোনটো মানে কাঢ়ি লৈ নাপায় তাৰ পৰা, সেই যোনটো ওচৰত জুলুঙা থাকে নহয়, তাৰ কথা সেই দ'তটোৱে শুনিব মানে, সেই ভূতটোৱে তাৰ কথা বোলে শুনিব বোলে। মানে গোবিনে এই কথাখিনি মানে সি ভালকৈ গম পায়। তাৰপিছত গোবিনে কি কৰিলে, বুদ্ধি কৰি মানে ভাবিলে যে এনেও নাই, পইচা পাতি নাই বোলে, ইয়াক বোলে এই বস্তুটো ধৰি অনাই ভাল হ'ব বোলে। তাৰপিছত মনে মনে গৈ সেই জুলুঙাটো থাপ মাৰি মানে লৈ পূৰা ঘৰলৈ দৌৰি আহিছে মানে। পিছে পিছে দ'তটো হেনো তাৰ পিছে পিছে পূৰা দৌৰি আহিছে। তাৰপিছত জুলুঙাটো ইয়াত আছেতো, এতিয়া দ'তটোৱে একো কৰিব পৰা নাই। তাৰপিছত গোবিনে বোলে দ'তটোক মানে কিবাকিবি কৰি মানে তাৰ ফলীয়া কৰি পেলালে। তাৰপিছত গোবিনে যোনটো ক'ব দ'তটোৱে সেইটোৱে কৰিব। তাৰপিছত ৰমেনে কাহিনী চানি গম নাপায়, গ'ল কথা গ'ল, সেই ৰাতি পাৰ হৈ গ'ল। ৰাতি পাৰ হোৱাৰ পিছত গোবিনে হেনো সেই জুলুঙাটো আনি পূৰা সৰিয়হৰ মাজত চাউলৰ মানে চাউলৰ দামত ভৰাই থৈ দিছে, পূৰা সৰিয়হ দি পেলাই। তাৰপিছত তেনেকৈ এবছৰ গুচি গ'ল আৰু দেই। ৰমেনে কাহিনীখিনি গম নাপায়, ৰমেন আৰু তেতিয়াৰ পৰাই তেনেকৈ থাকিলে। গোবিন কিন্তু এবছৰত পূৰা ধনী হৈ গ'ল মানে, পূৰা পইচা পাতি হ'ল তাৰ, হেনো পূৰা ট্ৰেক্টৰ কিনিছে বোলে, হাল বাবলৈ গৰু চৰু ধেৰ বোলে কিবা কিবি কৈছে বোলে। গাঁওখনত মানে সি জিলিকি গৈছে মানে, এক বছৰৰ ভিতৰত পটককৈ মানে ধনী হৈ গৈছে। চবে সন্দেহ কৰিছে কি হৈছে, কোনো কেছটো গম নাপায়। তাৰপিছত এদিন মানে তেনেকৈ ধনী হোৱাৰ পিছত, এক বছৰ পিছত গোবিন মানুহটো মানে কি হ'ল আপোনাৰ, মানে অলপ আধা পগলা লিখীয়া হৈ গ'ল। আধা পগলা হৈ মানে তাৰ পইচা পাতি চব গুচি গ'ল। এবছৰ পিছত মানে, এবছৰ ধনী হৈছিলে, এবছৰ তাৰ গোটেই পইচা পাতি নাইকিয়া হৈ গ'ল, একদম দুখীয়া হৈ গ'ল। আকৌ মানে দুখীয়া হৈ গ'ল, আকৌ মানে তাৰ মানে কিবা ভ্ৰম বকিবলৈ ল'লে, মানুহটো কিবা পগলা লিখীয়া হৈ গ'ল। তাৰপিছত এদিন ৰমেনে মানে গোবিনৰ ওচৰলৈ গ'ল মানে, তাৰপিছত সুধিছে কি বোলে, তোৰ এনেকৈ ধনী হৈ গ'ল, তোৰ কি হ'ল, আকৌ তই যে এনেকুৱা হৈ গ'লি। তাৰপিছত সেই গোটেই কাহিনীখিনি মানে যি হৈছিলে ঘটনাখিনি মানে, তেতিয়া গোবিনে ৰমেনক গোটেই কাহিনীটো কৈছে বোলে। সেইদিনা ৰাতি কি হৈছিল মানে, তাক ভূতটোক মানে যোনটো দ'ত আছিলে, তাৰ জুলুঙাটো লোৱাৰ পিছত দ'তটো হেনো তাৰ ফলীয়া হৈ গ'ল মানে, তাৰ কথা ক'লে সি চব শুনে দ'তটোৱে। তাৰপিছত দ'তটো হতুৱাই মানে গোটেই কাম বন কৰাই সি হেনো বোলে পূৰা ধনী হৈ গ'ল। তাৰপিছত এদিন হ'লেও কি হ'ল, মানে গোবিন নথকা অৱস্থাত সেই দ'তটো হেনো গোবিনৰ ৰূপ ধৰি আহিলে বোলে ঘৰলৈ বোলে। তাৰপিছত ঘৈণীয়েকক ক'লে যে মানে মই যে যোনটো বোলে সেই জুলুঙা ভৰাই থৈছিলোঁ বোলে চাউলৰ মাজত, তুমি সেইটো উলিয়াই দিয়াচোন। তাৰ ঘৈণীয়েকে ভাবিছে চাগে নিজৰ মানুহজনে খুজিছে বুলি কিবা কাৰণত। তাৰপিছত জুলুঙাটো উলিয়াই দিলে। তাৰপাছত যেতিয়া দ'তটোৱে মানে গোবিনৰ ঘৈণীয়েকৰ পৰা আপোনাৰ যোনটো জুলুঙত থাপ মাৰি ল'লে, থাপ মাৰি লোৱাৰ পিছত হেনো ঘৈণীয়েকক মাৰি পেলালে বোলে। মাৰি পেলোৱাৰ পিছত তাৰ ঘৰত তাৰ গোবিনৰ পিতেক আছিলে, পিতেককো মাৰি পেলালে। তাৰপিছত মাৰি পেলাই দ'তটো হেনো গুচি গ'লগৈ। তাৰপিছত গোবিনে আহি ঘৰত দেখিছে, মানে বস্তুটো কি চাব দেই আপোনাৰ ৰাইজ, মানে কি যোনটো জুলুঙা, সেই জুলুঙাটো বোলে কি বুলি কয়, নিজে দ'তটোৱে ল'বগৈ নোৱাৰে মানে, দ'তটোৱে যদি গমো পায় ক'ত আছে, সি ল'বগৈ নোৱাৰে। তাক মানে যোনে লৈছিলে মানে তাৰ ঘৰৰ মানুহ, নহবা সি নিজে দি দিলেহে সি ল'ব পাৰিব। তাৰপিছত এই বস্তুটো মানে দ'তটোৱে গম পাইছিলে, আৰু সি বহুত দিনৰ পৰা মানে চান পাতিছিল মানে বস্তু তাৰ পৰা ল'বৰ কাৰণে। গোবিন নথকা অৱস্থাত মানে সেই গোবিনৰ ৰূপ ধৰি সেই ঘৈণীয়েকৰ পৰা সেই বস্তুটো লৈ আনিলে মানে। তো তাৰপিছত মাৰি থৈ গুচি গ'ল। যোৱাৰ পিছত মানে গোবিন মানে আহি পেলাই যেতিয়া দেখিছে মৰিলে, তাৰপিছত সি গোটেই চাউলৰ সেইটো দাঙিছেগৈ, তাত নাই। তাৰপিছত সি গম পাইছে মানে সিয়ে গোটেই মাৰিলে। গোবিন তাৰপিছত মানে কি আপোনাৰ আধা পগলা লিখীয়া হৈ গ'ল। আধা পগলা হোৱাৰ পিছত আৰু তাৰপিছত সেই তেনেকৈ এদিন ৰমেনক তেনেকৈ লগ পাই গোটেই কাহিনীটো মানে ৰমেনক কৈ দিলে। তাৰপিছত গোবিনো সেই তেনেকৈ এদিন মানে কিবা আধা পগলা ভ্ৰম বকি 2-3 দিনৰ পিছত মানে তেনেকৈ মৰি থাকিলে। তাৰপিছত সেই ৰমেনে গোটেই কাহিনীটো, তাৰপিছত গোটেই কাহিনীটো গম পালে। আৰু ৰমেনৰ মুখেৰে এই গোটেই কথাখিনি প্ৰত্যুষ ভাইটি যে কৈছোঁ, যোনে কাহিনীটো পঠিয়াইছে সি গম পাইছে। মানে প্ৰত্যুষৰ ককাইকে সেই ৰমেন বোলাজন, মানে নামকেইটা কোৱা নাই, আচল নামকেইটা মানে ভাবি লওক, সেই ৰমেন বোলাজনেই হৈছে এই প্ৰত্যুষৰ এই ককাক মানে। তো কেনেকুৱা পালে ক'ব কাহিনীটো। আৰু এইবোৰ কাহিনী মানে এনেকুৱা লাগিছে, মোৰ মানে নিজে কৈ থাকোঁতে কিবা মোক মানে কিবা সাজি দিয়া লিখিয়াই লাগিছে, মানে সাজিয়ে দিছে নে কিবা, মানে কিবা এনেকৈ শুনি পোৱা নাই ন, শুনি নোপোৱা কাহিনীটা শুনিলে মানে কিবা নিজে কনফিউজ হৈ যায়, মানে কিবা সত্য নে মানে মিছাই নে। এতিয়া শুনি কেনেকুৱা পালে ক'ব। মানে এটাই বুজি পাইছোঁ, মানে ইয়াত মানে কিবা মিছা কথাও আছে যেন লাগিছে মানে কাহিনীটো শুনি পেলাই। এতিয়া সঁচা নে মিছা সেইটো আপোনালোকে নিজে ভাবি পেলাই কওক, কমেণ্ট কৰি জনাব। আৰু সঁচা হওক মিছা হওক, কিন্তু শুনি ভাল লাগিলে, কৈ ভাল লাগিলে। মানে কি আমাক কি লাগে, এণ্টাৰটেইনমেণ্টটো লাগে ন ৰাইজ, মানে অলপ ভয় খাব লাগে। এতিয়া ভয় খোৱাকৈ হৈছে নাই হোৱা নাজানো, কাৰণ মোৰ এনেকৈ দীঘল ভিডিঅ' বনোৱা এনেকৈ কোনো অভ্যাস নাই, আৰু এনেকৈ ভূতৰ কাহিনী কোৱাৰ অভ্যাস নাই। কাহিনীখিনি মই ক'বলৈ আৰম্ভ কৰিছোঁ, নতুন চেনেল ছাপোৰ্ট কৰিব, আৰু যাতে আগলৈ আৰু ভালকৈ মানে কথাখিনি ক'ব পাৰোঁ।
সেয়াই আৰু কষ্ট কৰি আছোঁ, আপোনালোকৰ আশীৰ্বাদ লাগে। বাকী কাহিনীটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি আপোনালোকৰ লগতো তেনেকুৱা কিবা কাহিনী হৈছে, যদি ষ্টৰী আছে, দীঘল হওক চুটি হওক, আপোনালোকে আমাক ইনষ্টাগ্ৰামত পঠিয়াব পাৰে, ডেছক্ৰিপশ্যনতে লিংক আছে। সেয়াই তো আজিলৈ ৰাইজ বাই বাই। যদি ভাল পালে ছাবস্ক্ৰাইব কৰি থৈ যাব, আৰু সঁচানে মিছা ভূতৰ ওপৰত বিশ্বাস কৰে নে নকৰে কমেণ্ট কৰি জনাব। আজিলৈ বাই বাই। হৰ হৰ মহাদেৱ।